আজি আমাৰ গোটেই পৃথিৱীত আন্তৰ্জাতিক যুৱ দিৱস আজি পালন কৰা হৈ আছে। সেইটো লক্ষ্যৰে আমি আমাৰ যুৱ প্ৰজন্মক আমি এৱাৰনেছ কৰি পেলাই আমি আজিৰ পৰা বিশেষ এটা প্ৰগ্ৰাম আৰম্ভ কৰিলোঁ। আজি আমি এখন ৰেলী ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন এখন ৰেলী আমি DC অফিচৰ পৰা আমি এখন ষ্টাৰ্ট কৰিলোঁ। এই ৰেলীখন আমাৰ চিভিল হস্পিটেললৈকে আহি পাইছে আৰু ইয়াতে 300মান ষ্টুডেণ্টছ আৰু NGOৰ মানুহ আজি পাৰ্টিচিপেট কৰিছে। এতিয়া আমাৰ DLSS ছেক্ৰেটাৰীৰ তত্ত্বাৱধানত এখন প্ৰেচিডেণ্টশ্বিপত এখন মিটিং এখন চলি আছে আৰু আমাৰ আহা 60 ডেজ ধৰি আমি আমাৰ গাঁৱে ভূঞে আমি এইটোৰ সজাগতা শিবিৰ আমি কৰি যাম। আমাৰ টাৰ্গেট হ'ল যুৱ প্ৰজন্মক আমি যাতে সিহঁতে বেয়া বস্তু নিচাজাতীয় বস্তু সেৱন কৰি পেলাই যিবিলাক আজিকালি বেমাৰ হৈ আছে HIV, AIDS, হেপাটাইটিছ এইবিলাকৰ পৰা আমি যাতে দূৰত ৰাখিব পাৰোঁ সিহঁতক। সেইকাৰণে আজিৰ পৰা আমাৰ এটা মিছন এটা ষ্টাৰ্ট হ'ল। অহা 2 মাহ ধৰি আমি গাঁৱে ভূঞে জিলাৰ গাঁৱে ভূঞে আমি এইটো প্ৰগ্ৰামটো কৰি থাকোঁ। আমি মেইন আমাৰ টাৰ্গেট হ'ল শ্ৰীৰামপুৰ এৰিয়াটো, গোসাইগাঁও এৰিয়া, কচুগাঁও এৰিয়া, যাতে আমাৰ HIV প্ৰিভেলেঞ্চ অকণমান বেছি, তাতে আমি এইটো প্ৰগ্ৰাম আমি হাতত লৈছোঁ।